কবিতাৰ শিৰোনাম ঐ বিদেশী হুঁচিয়াৰ। কথা মানসজ্যোতি চাংমাই, আবৃত্তি মানসজ্যোতি চাংমাই। চুকতে থাকি বুকুতে কামোৰটো দিলি, চুকতে থাকি বুকুতে কামোৰটো দিলি। অ বিদেশী, এতিয়া আকৌ তই আমাৰ ভেটিটোত চকু দিলি, আমাৰ ভেটিটোত চকু দিলি। আৰু কিমান জুখিবি, আৰু কিমান জুখিবি আমাৰ ধৈৰ্যৰ পৰিসীমা, আমাৰ ধৈৰ্যৰ পৰিসীমা। নতুন অসমীয়া বুলি আদৰিছিলো তোক। তই এতিয়া আমাক দিছ জ্বালা। অসমত থাকি তই এবাৰো নাভাবিলি তই যে অসমীয়া বুলি হিন্দু বুলি আঁতৰি গলি। বিদেশী বঙালখিনিকে আপোন ভাবিলি। চুকতে থাকি বুকুতে কামোৰটো দিলি। হেৰ বিদেশী, অসমত থাকি তই অসমৰে বিদেশী। হুঁচিয়াৰ তই হুঁচিয়াৰ। বুকুতে হহি ঐ বঙাল, তই দিলি আঘাত বহুবাৰ, মই চিৰতৰুণ অসমীয়া, ঐ বিদেশী, হুঁচিয়াৰ তই হুঁচিয়াৰ। শুনি ল বিদেশী, আমাৰ তৰুণ তেজত ডগমগাই আছে স্বাভিমান। লাগিলে আন্দোলনে হওক, লাগিলে কাৰাগাৰেই হওক, হেৰ বিদেশী, তোৰ বুকুত হানি মোৰ হেং ডাঙৰেই আঘাত। আগতে নাছিল এই হিন্দু মুছলমানৰ বিভেদৰ ভাগ। তই যে হিন্দু বঙাল, তই বিচাৰিছ নি প্ৰত্যাহ্বান, তই বিচাৰিছ নি প্ৰত্যাহ্বান। হেৰ অসমীয়া, জাগিবৰ হ'ল, বঙালক দৌৰাই খেদিবৰ হ'ল, জয় আই অসম।